ডাইভৰ্চ পেপাৰখন তাইৰ মুখৰ ফালে দলিয়াই দিয়াৰ দৰে দি গৰজি উঠিল অনুৰাগ। চহী কৰা। কপা কপা হাতেৰে পেপাৰখন তুলি দুচকু চলচলীয়া হয় অন্তৰাত্মাই হাহাকাৰ কৰি উঠিল উপমাৰ। এক অসহায় দৃষ্টিৰে তাই অনুৰাগৰ মুখৰ ফালে চালে। হাতত জ্বলন্ত চিগাৰেট, খঙত ৰঙা পৰি থকা চকু দুটা। তাৰ এই ৰূপটোৰ লগত তাইৰ বহুদিনৰ চিনাকি, কিন্তু কোনোদিনে তাৰ ওচৰত তাইৰ কোনো অভিযোগ কৰা নাই, কোনোদিনেই বিচৰা নাই তাই তাৰ অৰ্ধাংগিনী হোৱাৰ অধিকাৰ। কপা কপা মাতেৰে তাই তাক ক'লে, এইবোৰ কি কৈছা তুমি? আমাৰ এই ১.৫ বছৰৰ সম্পৰ্কটো এনেকৈ জানো শেষ কৰিব পাৰি? চুপ, চিঞৰি উঠিল অনুৰাগ। তাইৰ ফালে আগুৱাই আহিল সি। ভয়তে তাইৰ ডিঙিটো শুকাই গ'ল। সি আগুৱাই অহা দেখি তাই দুখোজ পিছুৱাই দিলে খঙত ৰঙা পৰি থকা চকু দুটা। এইবাৰ যেন জ্বলন্ত আঙঠাৰ দৰে হৈ আৰু বেছি ভয় লগা হ'ল পৰিল। তাৰ চকুৰ পৰা চকু নমাই আনিলে। তাই দুচকু দি নামি আহিল। দুটোপাল টপত চকুলো। কি সম্পৰ্ক হা? কিহৰ সম্পৰ্ক? আৰু জোৰেৰে চিঞৰি উঠিল সি। চকু দুটা ফাটি যেন তাৰ পৰা জুইহে ওলাই আহিব। খঙতে তাইৰ চুলিখিনিত হাতেৰে মেৰিয়াই ধৰি তাইৰ মুখখন তাৰ চকুৰ দাঙি ধৰি চিঞৰি দিলে সি। নোকোৱা কিয়? মনে মনে আছা যে? কোৱা, কি সম্পৰ্ক? আহ, দুখ পাইছো, এৰি দিয়া। কি সম্পৰ্ক কথা কৈছা তই হা? যি সম্পৰ্কই মোৰ জীৱন, মোৰ সপোন সকলো কাঢ়ি লৈ গ'ল, সেই সম্পৰ্ক। যি তই মিছা ভালপোৱাৰ অভিনয় কৰি মোৰ জীৱনত আহিলি, সেই সম্পৰ্ক। নোকোৱা কিয়? মেৰিয়াই ধৰা চুলিখিনিৰ পৰা এৰুৱাই এইবাৰ তাইক বিচনাত গটিয়াই পেলাই দিলে। হুকহুকাই কান্দি উঠিল উপমা। তাইৰ কান্দোন শুনি আকৌ গৰজি উঠিল অনুৰাগ। চুপ, একদম চুপ। তোৰ এই ঘৰিয়ালৰ চকুৰ পানী মোৰ আগত নহয়। আৱেগৰ ভেটা ভাঙি ওলাই আহিব ধৰা কান্দোনটোক ৰখাব পৰা নাই উপমাই। তাৰ কথাত যেন আৰু সুখবোৰে আহি তাইক বেছিকৈহে হেঁচি ধৰিছে। তাইক তেনেকৈ থকা দেখি যেন আৰু বেছি উত্তেজিত হৈ পৰিল অনুৰাগ। ফুলদানিটো লৈ মজিয়াত গাৰ জোৰেৰে দলিয়াই দিলে। এটা ভয় লগা শব্দ গৈ কাঁচৰ টুকুৰাবোৰ চাৰিওফালে ছিটিকি পৰিল। উচপ খাই উঠিল উপমা। একে জাপে বিচনাৰ পৰা উঠি এক ভয়াতুৰ চাৱনিৰে তাই অনুৰাগৰ ফালে চালে। এক জ্বলন্ত আঙঠাৰ দৰে লাগিছে তাক। কৰবাৰ পৰা যেন এটা সাহস আহিল তাইৰ। বিচনাৰ পৰা উঠি আহি তাৰ সন্মুখত থিয় দি কৈ উঠিল তাই, এনেকৈ থকাতকৈ একেবাৰে মাৰি নেপেলোৱা কিয় তুমি মোক? মাৰি পেলোৱা মোক, মাৰি পেলোৱা। তাৰ হাত দুখন তাইৰ ডিঙিত হেঁচি ধৰিলে তাই নিজে। এক টান মাৰি তাইৰ ডিঙিৰ পৰা হাতখন মুকলি কৰিলে সি। এক খঙাল দৃষ্টিৰে তাইলৈ চাই ক'লে সি, এয়া আৰু কি নতুন নমুনা হা? চুপচাপ মই যি কৈছো কৰি যোৱা। তোৰ প্ৰতিদিনৰ এই নতুন নতুন চলনাবোৰ মোৰ আৰু চাই থাকিবলৈ ধৈৰ্য নাই। চুপচাপ পেপাৰত চহী কৰি থবা। কথাকেইটা কৈ দপদপাই ৰুমটোৰ পৰা ওলাই গ'ল অনুৰাগ। ঠাইতে বহি হুকহুকাই কান্দি উঠিল উপমা। ৱালত লগাই থোৱা গণেশৰ ফটোখন চাই কৈ উঠিল তাই, কি ভুলৰ ইমান শাস্তি দিছা মোক প্ৰভু? উপমা চৌধুৰী ইঞ্জিনিয়াৰ, অনুৰাগ চৌধুৰীৰ পত্নী। পৰিয়াল বুলিবলৈ মাথো ঘৰখনত তিনিজনে মানুহ, অনুৰাগৰ মাক উপমা আৰু অনুৰাগ। ভনীয়েক দুজনী বিয়া হৈ গৈছে। গোলাঘাটতে চাকৰি সূত্ৰে অনুৰাগৰ পৰিয়ালটোৰ গুৱাহাটীতেই থাকে। ঘৰ গোলাঘাটত আছিল যদিও তাৰ মাটি বাৰী সকলোবোৰ বেছি। এতিয়া সিহঁত গুৱাহাটীৰ স্থায়ী বাসিন্দা। উপমাৰ নিজা ঘৰ গোৱালপাৰা জিলাৰ এখন গাঁৱত। মাক দেউতাকৰ বহুত মৰমৰ একমাত্ৰ ছোৱালী তাই। মধ্যবিত্ত ঘৰৰ যদিও কোনো দিনে একো অভাৱ পাব দিব নাই তাইক। খেতিয়ক দেউতাকৰ লগত পথাৰৰ মাজত প্ৰাণ চঞ্চলা হৈ খেলি নাচি ভাল পোৱা ছোৱালী আছিল উপমা। আৰু তাইৰ লগৰ আছিল সিহঁতৰে বৰদেউতাৰ ছোৱালী ৰেখা। ৰেখা উপমাতকৈ এবছৰ ডাঙৰ আছিল যদিও দুয়ো একেলগে পঢ়া, খেলা, ফুৰিব যোৱা সকলো কৰিছিল। দেউতাক নোহোৱা ৰেখাই খুৰাকৰেই নিজৰ দেউতাকৰ দৰেই মানিছিল আৰু তেওঁ তাইক উপমাতকৈ কোনো গুণে কম ভবা নাছিল। ৰেখাহঁতৰ দুজনী বা ভনী আৰু মাক। ৰেখাৰ ডাঙৰ বায়েক নিৰ্মালী বিয়া হৈছে গোলাঘাটত। গিৰিয়েক এজন পুলিচ অফিচাৰ আৰু এটা সময়ত তেওঁ গোৱালপাৰাতেই আছিল। আৰু তেনেকৈয়ে চিনাকি হৈ প্ৰেম, তাৰ পিছত বিয়া। পুলিচৰ চাকৰি যিহেতু তেওঁ বেছিভাগ সময় ঘৰৰ বাহিৰতে থাকিব লগা হয়। মাও বেমাৰী। সেইকাৰণে বায়েকৰ ডেলিভাৰীৰ সময়ত ৰেখা গৈ ৩ মাহ আছিল বায়েকহঁতৰ ঘৰত আৰু তাৰ মানুহবোৰৰ লগত তাইৰো এটা ভাল চিনাকিয়ে গঢ়ি উঠিছিল। অনুৰাগহঁতৰ ঘৰ আৰু ৰেখাৰ বায়েকৰ ঘৰ প্ৰায় একেলগতে। অনুৰাগৰ সৰু ভনীয়েক মেঘালী প্ৰায়ে আহিছিল নিৰ্মালীহঁতৰ ঘৰত আৰু ৰেখাৰ লগত তাইৰ বন্ধুত্ব গঢ়ি উঠিছিল। ৰেখাও এদিন গৈছিল সিহঁতৰ ঘৰত আৰু মেঘালী চিনাকি কৰাই দিছিল ককায়েক অনুৰাগৰ লগত। প্ৰথমে চিনাকি, তাৰ পিছত বন্ধুত্ব আৰু পিছত গৈ দুয়োকে প্ৰাণ ভৰি ভাল পাই পেলাইছিল অনুৰাগ।
তেতিয়া কলিকতাত ইঞ্জিনিয়াৰৰ ষ্টুডেণ্ট আছিল। কেৱল বিহুতহে সি ঘৰলৈ আহে আৰু সি ঘৰলৈ আহিলে ৰেখাও বায়েকৰ ঘৰলৈ গৈ তাক লগ পায়। সিহঁতৰ সম্পৰ্কৰ বিষয়ে লাহে লাহে সিহঁতৰ ঘৰেও গম পাইছিল। যিহেতু দুয়োটা জনা বুজা আৰু দেখাই শুনাই দুয়োৰে কাৰণে উপযুক্ত আছিল, সেইকাৰণে ঘৰকেইখনেও কোনো আপত্তি নকৰি সিহঁতৰ সম্পৰ্কটো মানি লৈছিল। কোনো বাধা নোহোৱাকৈ সুন্দৰভাৱে চলি গৈছিল সিহঁতৰ মৰম ভালপোৱাবোৰ। দূৰত্ব বহুত আছিল দুয়োটাৰ মাজত, কিন্তু মনৰ ভিতৰত এজনে আনজনৰ সদায় নিচেই কাষতে ৰাখিছিল। দুয়োৰে ভালপোৱাই এটা বছৰ অতিক্ৰম কৰিছিল। বিহুৰ বন্ধত অনুৰাগ ঘৰলৈ আহিছিল আৰু ৰেখাই উপমাৰ লগত বায়েকৰ ঘৰত যাবলৈ ওলাইছিল। প্ৰিয়জনক ইমান দিনৰ পিছত লগ পোৱাৰ হেঁপাহতে ক'ব নোৱাৰা হৈ পৰিছিল ৰেখা। গোটেই ৰাস্তাটো কেৱল অনুৰাগৰ কথাই কৈ আছিল তাই। দুয়ো গৈ পোৱাৰ আগতে অনুৰাগ ৰৈ আছিল তাইৰ কাৰণে বায়েকৰ ঘৰত। বায়েকৰ ল'ৰা গুণেও তাক মহা বুলিয়েই মাতিছিল। সিহঁত গৈ ইটো সিটো কথা পতাৰ পিছত ৰেখাই চিনাকি কৰাই দিছিল অনুৰাগক উপমাৰ লগত। সিহঁতে ফোনত কথা পাতিছিল যদিও কোনোদিনে দেখা দেখি হোৱা নাছিল। প্ৰথমবাৰ এনেকৈ সন্মুখৰ পৰা চিনাকি হৈ অলপ লাজকৈ কথা কৈছিল তাই অনুৰাগৰ লগত। গোটেইকেইজনে একেলগে বহি চাহ খাইছিল আৰু কথাৰ মাজতে অনুৰাগে উপমাৰ ফালে চাই ৰেখাক কৈছিল, ভাগ্য ভাল মই আহি পালোঁ। মানুহ মাতা, ইয়াক এনেকৈ এৰি দিলে নহ'ব। হে ভগৱান, মনে মনে থাক, তই ক'ত চুৰি দেখিলি? ইছ ৰাম ৰাম বাবা, বেছিকৈ দুখ পালা নেকি? চাওঁ উঠাচোন। কি হে, হ'ব নহয় এইজনীৰ লগত মানে? বাবা, তাই মুখৰ ভিতৰতেই ক'লে। কোন এইজন? তাইতো আগতে কেতিয়াও দেখা নাই। তেতিয়াহ'লে ক'ৰ পৰা আহিল এইজন আকৌ নতুন বাবা? তাইৰ ভাৱনাত আউল লগাই মাকে তাইক ক'লে, মুখখন মেলি কি চাই আছা? নধৰা কিয়? মাকে মানুহজনক উঠাই দিলে। পৰি যোৱাৰ কাৰণে কঁপালখন ফাটি তেজ ওলাব ধৰিছে। হয়তো হঠাতে এনেকৈ পৰি যোৱাৰ কাৰণে ভৰিটো দুখ পাইছে। তাই চায়ে থাকিল। সি লাহে লাহে উঠি মাকৰ সহায়ত ভিতৰলৈ সোমাই গ'ল। তাই মনতে আকৌ ভাবিলে, কোন এইজন? তাইও লাহেকৈ ভিতৰলৈ সোমাই গ'ল। মাকে মানুহজনৰ লগতেই ব্যস্ত। তাইৰ আৰু চাই থাকিবলৈ ধৈৰ্যই নহ'ল। মাকক টানি লৈ গ'ল তাইৰ ৰুমলৈ। হাৰে কি কৰিছোঁ? চাওঁ, এৰি দে। কোন এইজন? মই এইকেইদিন নোহোৱাত তোমাৰ ইমান আপোন এইজন কোন বাবা আহিল? সি উৎপল। কোন এইজন? উৎপল কি সম্পৰ্ক তাৰ সিহঁতৰ ঘৰৰ লগত? উপমা কেনেকৈ অনুৰাগৰ পত্নী হ'ল? এয়া জানিবলৈ হ'লে ৰেখাৰ বিষয়ে জানিবই লাগিব। হেই চুপ থাক এইজনী, ইমান যে মুখখন চলা হৈছে নহয়। মুঠতে মই এটা কথাই জানো, তাক তই একো নকবি। চাওঁ আঁতৰ হ। তাইৰ আগৰ পৰা উচট মাৰি গুচি আহিল মাক। কি কৰিব কি ক'ব একো ভাবি নাপাই খঙতে ৰুমত ভিতৰত সোমাই থাকিল তাই। ৰাতি ভাত খাব মাকে তাইক চিঞৰিলে। তাই ভাবিলে ভাত খাই থাকিয়ে মাকক বুজাব। কিন্তু এয়া কি, তাই যোৱাৰ আগতে সেই মানুহজন দেখোন সিহঁতৰ ডাইনিং টেবুলত বহি আছে। উঠি অহা খংটোক ৰখাব নোৱাৰি তাই তাৰ পৰা গুচি আহিব লওঁতে মাকে মাত লগালে, মাজনী কি হ'ল? নাই একো হোৱা নাই, মোৰ ভোক নাই। শুনচোন এয়া উৎপল, আমাৰ ঘৰৰ নতুন সদস্য, আৰু আজি মটৰটোক বেয়া হোৱা দেখি ভাল কৰিব গৈ বেচেৰাই তোৰ হাততেই চোৰ বুলি মিছাতে মাৰ খালে। আৰু বাবা, এয়া মোৰ সৰু ছোৱালী ৰেখা। মই তোমাক কৈছোৱেই তাইৰ কথা, তাই কেনেকুৱা, বেয়া পাই নাথাকিবা। নাই নাই খুৰী, মই বেয়া পোৱা নাই, ভুল হয়েই আৰু মই মাৰটো খাই গম পাইছিলোঁ যে এওঁ যে এইখন ঘৰৰে ছোৱালী। ভালো লাগিছে এওঁৰ সাহস দেখি। সকলোৰে কিন্তু ইমান সাহস নাথাকে। মোৰ নিজকে লাকি অনুভৱ হৈছে। ইমান এজনী সাহসী মানুহৰ ঘৰত থাকিব পায়। হ'ব নেকি অলপ বেছিকৈ কৈছে আপুনি। হ'ব দিয়ক, ভাত খাওক, মই আহিছোঁ। তোৰ আকৌ কি ভাত খাব মন নোহোৱা হ'ল? এওঁ চাগে মই থকাই বেয়া পাই আছে। হ'ব দিয়ক খুৰী, মই ৰুমতে গৈ ভাত খাম। নাই দিয়ক, মই আৰু কি বেয়া পাওঁ, আচলতে আহোঁতে ৰেষ্টুৰেণ্টত সোমাই কিবা কিবি খাই আহিলোঁ, সেইকাৰণে। ভোক নাই, আপুনি খাওক। খং উঠিছিল যদিও ভাতৰ পাতৰ পৰা এনেকৈ এজন মানুহক উঠাই পঠোৱা বেয়া কথা। সেইকাৰণে তাই নিজকে অলপ সহজ কৰি কথাকেইটা ক'লে। মনটোৱে মানি লোৱা নাছিল এজন অচিনাকি মানুহ সিহঁতৰ ঘৰত থকাটো। কিন্তু কি কৰিব, তাই মাকে তাক একেবাৰে নিজৰ ল'ৰাৰ দৰে ভাবি লৈছিল। এনেকৈয়ে দিনবোৰ গৈ থাকিল আৰু তাৰ ব্যৱহাৰবোৰ বেয়া নাছিল যদিও তাই তাক একেবাৰে বিশ্বাসত ল'ব পৰা নাছিল। কিন্তু এদিন হঠাতে মাকৰ গাটো বহুত বেয়া হৈ পৰিল। পেটৰ বিষৰ উঠিব নোৱাৰা অৱস্থা। ওচৰৰ হস্পিটেলখনত দেখায়ো একো সুফল নোপোৱাত মাকক গুৱাহাটীলৈ লৈ আহিল। ডাক্তৰে পৰীক্ষা কৰি গম পালে মাকৰ পেটত টিউমাৰ হৈছে, অপাৰেশ্যন কৰিব লাগিব। একো উৱা দি নোপোৱা অৱস্থা পৰিল ৰেখা।
এফালে বায়েকৰ শাহুৱেকৰ অৱস্থা ইমান ভাল নহয়, তাইও আহি খবৰ লৈ গুচি গ'ল। সেইটো সময়ত ৰেখাক কোনোবা এজন মানুহৰ বহুতেই প্ৰয়োজন হৈছিল আৰু তেতিয়া তাই বেয়া পোৱা মানুহজনে মাকক নিজৰ তেজ দি তাইৰ লগতে সদায় মাকক লগত থাকি মাকক সুস্থ কৰি ঘৰলৈ লৈ আহিছিল। তাইও মানি ল'বলৈ বাধ্য হৈছিল উৎপল সঁচাই এজন বহুত ভাল ল'ৰা। বিনা স্বাৰ্থত সিহঁতক সহায় কৰি গৈছিল। মাকক ঘৰলৈ লৈ অনাৰ কিছু দিনৰ পিছতে ৰাখী বন্ধন আহিল। তাই উৎপলক ৰাখী বান্ধি নিজৰ ককায়েক বনাই লৈছিল। তাই প্ৰতিদিনৰ সকলোবোৰ কথাই অনুৰাগক কৈ গৈছিল। তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল আৰু কোনোদিনে উৎপলৰ বিষয়ে সিও বেয়াকৈ কোৱা নাছিল। উৎপলেও জানিছিল যে ৰেখাৰ বিয়া ঠিক হৈ আছে অনুৰাগ নামৰ কোনোবাৰ লগত। দিনবোৰ বহুত ভালকৈ পাৰ হৈ গৈছিল আৰু উৎপল গৈ পৰিছিল সিহঁতৰ ঘৰৰ এজন এৰাব নোৱাৰা সদস্য। এনেতে এদিন সন্ধিয়া বায়েকে ফোন কৰি ক'লে, ৰেখা, তই যেনেকৈ পাৰ তেনেকৈ এতিয়াই আমাৰ ঘৰত আহ। মাৰ প্ৰেছাৰ হাই হৈ গৈছে। মই মাক লৈ গুৱাহাটী গৈ আছোঁ। গুণক কাষৰ ঘৰতে থৈ আহিছোঁ। ঘৰৰ মানুহ কোনো নাথাকিলে সি কান্দি দিব। তই এতিয়াই নাইট ছুপাৰত আহি যা। বায়েকৰ ফোন পাই তাই মাকক ক'লে। মাকেও তাইক যাব দিলে, যদিও ৰাতি অকলে এজনী ছোৱালী এনেকৈ, গতিকে মাকে উৎপলক লগত যোৱাৰ কথা ক'লে। তাইও বেছি একো ভাবি নাথাকি তাৰ লগতে গুচি আহিল। ৰাতিৰ গাড়ী দুয়ো একেলগে বহি আহিছিল যদিও দুয়োৰে মাজত দূৰত্ব বজাই ৰাখি বহিছিল। ৰাতিপুৱা দুয়োটা আহি গুৱাহাটীত পাইছিল। হস্পিটেল সোমাই সিহঁতে বায়েকক লগ ধৰিলে। গোলাঘাট যোৱা গাড়ী তেতিয়াও বহু দেৰিকৈয়ে আছিল। গতিকে উৎপলে ক'লে, কোনোবা এখন হোটেলত গৈ দুয়ো অলপ ফ্ৰেছো হ'ব পাৰিব আৰু লগতে ভালকৈও খাব পাৰিব। ৰাতিটো বাছত আহি তাইৰো গাটো ধুই পেলাবৰ অলপ ভালকৈ ফ্ৰেছ হ'বলৈ মন গৈছিল। গতিকে তাৰ কথাত একো আপত্তি নকৰি দুয়ো গৈ এখন হোটেলত ৰুম এটা ঠিক কৰি সোমাই গ'ল। ভাগৰে আৰু টোপনি আৱৰি ধৰিছিল উৎপলক। সি ৰুমত সোমায়ে বিচনাত শুই দিলে। সি শুই থকা দেখি তাই গৈ বাথৰুমত সোমাল। টোপনিৰ জালতে একো নানা কৈয়ে আহিলোঁ। হাতখন বাথৰুমৰ পৰা বাহিৰলৈ উলিয়াই সি চিঞৰি ক'লে। তাই তাৰ টাৱেলখন উলিয়াই তাইৰ হাতত তুলি দিলে। লগে লগে টাৱেলখনৰ সলনি তাইৰ হাতত ধৰি সি তাইক ভিতৰলৈ টানি লৈ গ'ল। একো ধৰিবই নোৱাৰি তাই মাথো চিৎকাৰ কৰি চিঞৰি উঠিল। তাইও বেছি একো ভাবি নাথাকি তাৰ লগতে গুচি আহিল। নাই, হুক হুকাই কান্দি উঠিল ৰেখা। সি গৈ তাইৰ হাতত দুখনত ধৰি ক'লে, মোক ক্ষমা কৰি দিয়া ৰেখা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কিন্তু মই তোমাক সঁচাকৈয়ে বহুত ভাল পাওঁ। তুমি মোৰ হৈ যোৱা একেবাৰে। মই তোমাক বহুত সুখত ৰাখিম। তাৰ কথাবোৰে যেন তাইক আৰু জ্বলা জুইত ঘিউহে ঘৃণা আৰু খঙেৰে এটা পূৰ্ণহতীয়া চৰ তাৰ গালত বহুৱাই দিলে। চৰ খাই সি যেন আকৌ এটা হিংস্ৰ জন্তু হৈ পৰিল। তাইক পুনৰ বগৰাই ধৰি তাৰ মুখখন তাইৰ সন্মুখত ৰাখি এখন হাতেৰে মোবাইলটো উলিয়াই লৈ দেখাই দিলে তাইৰ লগত কৰা সকলোবোৰৰ ভিডিঅ' আৰু ক'লে। ঘামি উঠিছে সি চিঞৰি উঠিল, অনুৰাগ। ৰেখা পিছফালে ঘূৰি চাই অনুৰাগক দেখি আচৰিত হৈ পৰিল ৰেখা। নিজকে সংযত কৰি তাই অলপ কঠোৰ সুৰত তাক সুধিলে, তুমি ইয়াত? প্ৰচণ্ড খং, ক্ষোভ আৰু ঘৃণাতে কৈ উঠিল সি। কিয়? বহুত বেয়া সময়ত আহিলোঁ ন? নহা হ'লে চাগে তোমাৰ এনেকুৱা এটা ৰূপ চকুৰ আগত ধৰা নপৰিলেই হয়। টুকুৰা টুকুৰি ভাঙি যোৱা কলিজাটোক যেন ৰখাব পৰা নাই সি। ভেটা ভাঙি ওলাই আহিব ধৰা চকুপানীখিনি যেন বৈ গৈছে দুচকু দি। আবেগ আৰু বিৰক্তিৰে আকৌ কৈ উঠিল সি, এই খন্তেকীয়া সুখৰ কাৰণে তুমি মোৰ সঁচা ভালপোৱাক ভৰিৰে মোহাৰি দিলা। যদি তুমি এনেকুৱাই আছিলা, কিয় মোৰ ঘৰখনক, মোৰ মাক ভাল বোৱাৰী হোৱাৰ সপোন দেখিছিলা? কিয় মিছা ভালপোৱাই দি মোৰ জীৱনটো ধ্বংস কৰি দিলা? উত্তৰ দিয়া, মোক কিয় কৰিলা? এইবোৰ কি পালা মোৰ লগত খেলি? খং আৰু ঘৃণাৰে মূৰৰ চুলিবোৰ হাতেৰে টানি ধৰিলে সি। সোণৰ সজা ঘৰখন যেন চপৰা চপৰে খহি গৈ চকুৰ পানীৰে সৈতে বৈ গৈছে এফালৰ পৰা। ইমান সময় নীৰৱ হৈ তাৰ কথা শুনি থকা ৰেখাই এইবাৰ মাত লগালে, মনে মনে থাকা তুমি। মোৰ কি ভাল লগা বেয়া লগা একো নাই নেকি? মোৰ কি মন নাযায় আপোনজনৰ লগত অলপ সময় কটাবলৈ, অলপ ভাল লগা কথা পাতিবলৈ? দিছা জানো কেতিয়াবা তুমি মোক সেই সময়খিনি? সুধিছা জানো মই বিচাৰোঁ কি? নাই সোধা। কেৱল নিজে তাতে গৈ অকলে বিন্দাছ এনজয় কৰি আছা। মইতো চাব যোৱা নাই তুমি তাত পঢ়িয়ে আছানে কোনোবাৰ লগত এনজয় কৰি ঘূৰিয়ে ফুৰিছা। চুপ থাকা, আৰু এটা শব্দও নকবা। আচলতে ভুল মোৰ তোমাক চকু মুদি বিশ্বাস কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। আৰু তোমাৰ নিচিনা এজনীৰ পৰা ইয়াতকৈ বেছি ভাল কথা কি আশা কৰিব পাৰি?
আচলতে যোন যেনেকুৱা সি বেলেগকো তেনেকুৱা বুলিয়েই ভাবে। খং দুখ আৰু ঘৃণাত কথাকেইটা কৈ সি তাৰ পৰা ওলাই আহিল। গাড়ীৰ কাষত আহি সি দেখিলে উপমা ৰৈ আছে। তাৰ চলচলীয়া চকুহাল আৰু শুকান মুখখন দেখিয়ে তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল ভিতৰত কি হৈছে। সি তাইৰ ফালে এক উদাস চাৱনিৰে চাই ৰ'ল। উপমা, হ'ব, মোক আৰু একো ক'ব নালাগে, মই সকলো জানো। মই এতিয়া ঘৰত কি মুখ দেখুৱাম, প্লিজ আপুনি অলপ ধৈৰ্য ধৰক, ব'লক আমাৰ ঘৰলৈ। অনুৰাগ যাব বিচৰা নাছিল যদিও উপমাই তাক জোৰ কৰি সিহঁতৰ ঘৰলৈ লৈ গৈ তাক অলপ ফ্ৰেছ হ'ব দি ভাত পানী খুৱাই অলপ জিৰণি ল'ব দিলে। সৌজন্যতাৰ খাতিৰত আৰু উপমাৰ মাক দেউতাকৰ জোৰ কৰাত সি সিহঁতৰ ঘৰত ভাত খালে, কিন্তু ভাত খায়ে সি তাত নৰল। বেদনা গধুৰ মন এটা লৈ সি উভতি আহিল নিজৰ ঘৰলৈ। কি হৈ গ'ল এইবোৰ হঠাতে, কোনেও একো বুজিয়েই নাপালে। ৰেখা এনেকৈ সলনি হৈ যাব বুলি কোনেও কল্পনাও কৰা নাছিল। আৰু এদিন সকলোকে আচৰিত কৰি ৰেখা গুচি গৈছিল উৎপলৰ লগত। হাহাকাৰ লাগি গ'ল তিনিখনকৈ ঘৰত, ৰেখাৰ মাকৰ ঘৰ, ৰেখাৰ বায়েকৰ ঘৰ আৰু অনুৰাগহঁতৰ ঘৰ। সকলোকে আচৰিত কৰি ৰেখাই এয়া কি কাণ্ড কৰিলে, কোনেও ভাবি নোপোৱা কাম এটা কৰি পেলালে তাই। ৰেখাৰ মাকে অনুৰাগৰ মাকক ফোন কৰি কান্দি কান্দি ক্ষমা বিচাৰিলে। ৰেখাৰ বায়েকো আহিল মাকৰ ঘৰলৈ। বহুত লাজ পালে তাই ভনীয়েকৰ কাণ্ডত। সকলোৱে মিলি এটাই সিদ্ধান্ত কৰিলে, কোনেও যাতে ৰেখাৰ খবৰ নকৰে। তাইৰ লগত আৰু সিহঁতৰ কোনো ধৰণৰ সম্পৰ্ক নাই। তাই সিহঁতৰ কাৰণে মৰি গ'ল। মাকেও শপত খালে তাই মৰি গ'লেও আৰু তেওঁ তাইৰ মুখ নাচায়। ঘৰৰ সকলোৱে মিলি উপমাক অনুৰাগৰ জীৱন সংগী কৰাৰ সিদ্ধান্ত কৰিলে। কিন্তু সকলোৰে কথাৰ বিপৰীত হৈ একেষাৰে না কৰিলে অনুৰাগে। সি সদায় উপমাক নিজৰ ভনীয়েকৰ দৰে চাই আহিছে, আৰু সেইজনী ছোৱালী কেনেকৈ তাৰ জীৱন সংগী হ'ব। দিনবোৰ গৈয়ে থাকিল। এদিন দুদিনকৈ উপমা আৰু অনুৰাগৰ ফোন মেছেজৰ সংখ্যাও বাঢ়ি গ'ল। ভাগি পৰা মনটোক জিৰাবলৈ যেন অনুৰাগে উপমা নামৰ এটা শীতল ছাঁ পালে। তাই তাৰ প্ৰতি লোৱা যত্ন কেয়াৰ এইবোৰেই তাকো ভাবিবলৈ বাধ্য কৰাইছে। তাইৰ কথা সঁচাই উপমা বহুত ভাল ছোৱালী। তাইতকৈ উপযুক্ত ছোৱালী যেন আৰু তাৰ বাবে কোনো নোলাব। তাইৰ মৰম ভাল পাবোৰ নিৰ্ভুল জাল নিস্বাৰ্থ। এইটো জানে যে সি তাইক কেতিয়াও ৰেখাৰ ঠাই দিব নোৱাৰে, কিন্তু তথাপিও তাই তাক প্ৰতিটো কথাতে প্ৰতিটো কামতে উৎসাহ যোগাই তাৰ লগত থাকি তাক সাহস দিয়ে। তাইৰ এইবোৰ কাৰণতে তাইৰ প্ৰতি তাৰ মনত শ্ৰদ্ধা বাঢ়ি যায়। দিনক দিনে তাৰ ওপৰত তাৰ ঘৰৰ মানুহ আৰু মাকৰ হেঁচা বাঢ়ি যায়। তাৰ বিয়াক লৈ লাহে লাহে তাৰো ভাল লগা হয় পৰিয়াল উপমাক। আৰু এদিন সি ঘৰত জনাই দিলে যে সি উপমাক বিয়া কৰিবলৈ সাজু। তাৰ কথা শুনি ঘৰকেইখনত আনন্দৰ জোৱাৰ উঠিল, আৰু এটা নিৰ্দিষ্ট দিনত উপমা আৰু অনুৰাগৰ বিয়া হৈ গ'ল। বহুত সুখী হৈছিল দুয়োটাৰ লগতে দুয়োখন ঘৰ। কিন্তু সেইদিনা আছিল সিহঁতৰ ফুলৰ সজ্জাৰ নিশা। অনুৰাগ ৰুমত সোমাইছিলহে মাথো। এনেতে উপমাৰ মোবাইলটো বাজি উঠিল। এটা অচিনাকি নাম্বাৰ। তাই ফোনটো উঠালে। হেল্ল', হেল্ল', উপমা। এজন পুৰুষৰ এটি কান্দোনৰ ভঙা মাত ভাহি আহিল। হয়, কোনে ক'লে? মই উৎপল। ৰেখাই কি হ'ল ৰেখাৰ? অলপ চিঞৰি উঠিল উপমা। উপমাৰ মুখত হঠাৎ ৰেখাৰ নাম শুনি অলপ আচৰিত হৈ তাইৰ ফালে চাই ৰ'ল অনুৰাগে চাই থকালৈ গুৰুত্ব নিদি পুনৰ অলপ জোৰকৈ কৈ উঠিল তাই। কি হৈছে ৰেখাৰ? নোকোৱা কিয়? ৰেখাই ছুইচাইড কৰিলে উপমা। কান্দোনত ভাগি পৰিল উৎপল। হাতৰ পৰা মোবাইলটো নিজে নিজে সৰি পৰিল উপমাৰ। ভাগৰুৱা শৰীৰ এটাৰ দৰে ঠাইতে বহি পৰিল তাইক তেনেকৈ দেখি অনুৰাগ তাইৰ কাষলৈ আহি তাইৰ গাত ধৰি সুধিলে, উপা কি হ'ল? অনুৰাগৰ মাতত হুক হুকাই কান্দি দিলে তাই। একো বুজিব নোৱাৰি আলফুলে তাইক বুকুত সুমুৱাই পুনৰ সুধিলে, কি হৈছে নোকোৱা কিয়? তুমি নক'লে মই কেনেকৈ জানিম? ৰেখাই ছুইচাইড কৰিলে। কি? অলপ আচৰিত হৈ পৰিল অনুৰাগ। লগে লগে তাৰ খংটো উঠি আহিল। কাৰ কাৰণে, কি কাৰণত কান্দি আছা তুমি? সেইজনী মানুহৰ কাৰণে যি কেৱল মোকেই নহয় নিজৰ ঘৰখনক, বেমাৰী মাজনীকো দুখ দি কেৱল নিজৰ সুখৰ কাৰণে গুচি গৈছে। সেইজনী মানুহৰ কাৰণে যি নিজৰ বাহিৰে কাকোৱে চিনি নাপালে, যাৰ প্ৰতাৰণাৰ কাৰণে হয়তো আজি কাৰো ওপৰত বিশ্বাস নোহোৱা হৈছে। যিজনী মানুহে সকলোকে তিল তিলকৈ মৰিব দি নিজে সুখৰ সংসাৰ কৰিব গুচি গৈছিল। সেইজনী মানুহৰ কাৰণে যাৰ বিশ্বাসঘাতকতা মনত পৰিলে আজিও মোৰ নিজকে নিজে মোৰ পুত্ৰ উপজে। সেইজনী মানুহৰ কাৰণে তুমি কান্দিছা। তাৰ কথা শেষ হ'ব নোহোৱাত চিঞৰি উঠিল উপমা। নাই, মিছা। এইবোৰ ৰেখা বিশ্বাসঘাতক নহয়। তাই কেতিয়াও বেয়া নহয়। উপা, তুমি পগলা হৈছা। সকলো জানিও কৈছা তাই একো বেয়া কৰা নাই। কেনেকৈ আজি তুমি মোৰ জীৱনত আহিলা সেইটো পাহৰি গ'লা নেকি? বেছি মৰম দিবি
মোৰ বিশ্বাস আছে তোৰ ওপৰত তই তাৰ কাৰণে এজনী ভাল অৰ্ধাংগিনী হ'ব পাৰিবি। মই বুজি পোৱা নাই তই উৎপলক কিয় শাস্তি দিব বিচৰা নাই, কাৰণ তাৰ সন্তান মোৰ গৰ্ভত আছে। কি? মই 2 মাহ প্ৰেগনেণ্ট। ৰেখা, সেইকাৰণে কৈছোঁ উপা, মোক কেৱল তোৰ সহায় লাগে। মই জানো অনুৰাগে মোক মানি ল'ব, কিন্তু মোৰ এই পেটত থকা সন্তানটো জানো সি মানি ল'ব? কেতিয়াও নলয়। হয়তো মই অনুৰাগৰ হ'ব হ'লে এই নিষ্পাপ শিশুটোক মাৰি পেলাব লাগিব। মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰিম উপা। মোৰ গৰ্ভত বাঢ়ি অহা এই কণমানিটোৰ ভুল ক'ত ক? মোৰ দুখৰ শাস্তি সি কিয় পাব? মই ইয়াক জন্ম দিম, উৎপলৰ সন্তান বুলি চিনাকি কৰাই দিম সকলোকে, আৰু মই তাৰ লগত গুচি যাম। আৰু মোৰ এই কণমানিটো জন্ম হোৱাৰ পিছতে মই ইয়াৰ লগতে বাকী জীৱনটো কটাই দিম। কথাবোৰ তই যেনেকৈ ভাবিছ তেনেকৈ ইমান সহজ নহয় ৰেখা। তোৰ এই সিদ্ধান্তৰ লগত ঘৰকেইখনৰ সন্মান জড়িত হৈ আছে। তই আকৌ ভালকৈ ভাবিছা। ৰেখা, প্লিজ তোৰ এই সিদ্ধান্ত সলনি কৰ। মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয়। আৰু তোক এটা কথা কওঁ, ভুলটো যদি এইবোৰ কথা কোনোবাই জানিব হয়, সেইদিনা মোৰ এই পৃথিৱীত শেষ দিন। কথাটো মনত ৰাখিবি। কিন্তু ৰেখা, কোনো কিন্তু নাই। তোক মোৰ শপত। বাকী কি কৰিব লাগে মই কৰিম। এনেকুৱা কৰিম অনুৰাগে নিজে মোক ঘৃণা কৰি আঁতৰি যাব, আৰু সি অহাৰ পিছত তই তাক লগ দিবি, তাক অকলশৰীয়া হ'ব নিদিবি। তোৰ ওচৰত মই হাতযোৰ কৰিছোঁ পা। আৰু তেতিয়াই তাই উৎপলক মাতি লৈ আহি তোমাৰ আগত তাইৰ এটা বেয়া ৰূপ দেখুৱাই দিলে। এফালৰ পৰা মৌন হৈ উপমাৰ কথাবোৰ শুনি গ'ল অনুৰাগে। চকু দুটা তাৰ জ্বলন্ত আঙঠাৰ দৰে জ্বলি উঠিছে। তাই লাহেকৈ তাৰ গাত ধৰাত চিৎকাৰ কৰি চিঞৰি উঠিল সি। এই নুচুবা মোক। তাৰ গাত দিয়া হাতখন সি এক ঝটকা মাৰি আঁতৰাই দিলে। ভয় খাই উঠিল উপমা। এক কাতৰ চাৱনেৰে পুনৰ তাই তাৰ ওচৰত হাতযোৰ কৰি ক'লে, প্লিজ মোক ভুল নুবুজিবা। এবাৰ মোৰ ঠাইত নিজকে ৰাখি চোৱা, তেতিয়া বুজিবা মই কিয় কাৰো আগত সঁচাটো ক'ব নোৱাৰিলোঁ। কিন্তু তুমি বিশ্বাস কৰা, মোৰ তোমাৰ প্ৰতি যি ভাল পোৱা সেইবোৰ মিছা নহয়। মই তোমাক সঁচাই ভাল পাওঁ। প্লিজ মোক অলপ বুজা। চুপ, আৰু এটা শব্দ নকবা। খঙতে চিঞৰিও দিলে সি। কাষতে থকা কাঁচৰ ফুলদানিটো জোৰে মজিয়াত দলিয়াই দিলে। কি পালা মোৰ জীৱনটোৰ লগত খেলা কৰি? মিছা মৰম ভালপোৱাবোৰে মোৰ জীৱনত মোৰ পত্নীৰ ঠাই কেতিয়াও নোপোৱা তুমি। ৰেখাৰ মৃত্যুৰ বাবে একমাত্ৰ দায়ী তুমি। একমাত্ৰ দায়ী কেৱল তুমিয়ে। ফোন কৰা। ক'ত আছে মোৰ ৰেখা? ফোন লগোৱা, চিঞৰি উঠিল সি। এই ফুলশয্যাৰ ৰাতিয়ে সিহঁতৰ ৰুমত বস্তু ভঙাৰ শব্দ আৰু চিঞৰ বাখৰ শুনি ভনীয়েক কেইজনী আৰু মাক সিহঁতৰ ৰুমত বাহিৰত আহিব মাতিব ধৰিলে। উপমাই তাৰ এনেকুৱা এটা ৰূপ আছে বুলি সপোনতো ভবা নাছিল। তাই ভয়কৈ গৈ দৰজাখন খুলি দিলে। ভিতৰলৈ সোমাই আহিয়ে মাক ভনীয়েকে সিহঁতক প্ৰশ্ন কৰিলে, কি হৈছে এইবোৰ? একো উত্তৰ দিব পৰা নাই উপমাই, কেৱল কঁপিছে। তাই খঙতে জ্বলি থকা অনুৰাগক দেখি মাকে প্ৰশ্ন উপৰি প্ৰশ্ন কৰি গৈছে। দুয়ো নিমাত কেৱল খঙৰ চাৱনেৰে সি চাই আছে উপমাৰ মুখৰ ফালে। এনেতে ভনীয়েকৰ ল'ৰাটোৱে সিহঁতৰ ৰুমৰ টিভিটো অন কৰি দিলে। লগে লগে সকলোৰে চকু টিভিৰ নিউজত দি থকা ব্ৰেকিং নিউজটো পৰিল। আকৌ এটা আত্মহত্যা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে। মহানগৰীৰ মাজমজিয়াৰ এখন আগশাৰীৰ হোটেলৰ ওপৰৰ মহলৰ পৰা জঁপিয়াই ছুইচাইড কৰিলে এগৰাকী মহিলাই। জানিব পৰা মতে প্ৰেমত পৰি প্ৰেমিকৰ লগত পলুৱাই আহি হোটেলখনত আছিল দুয়ো দম্পতী, আৰু পুৱা নিজৰ ঘৰলৈ যোৱাৰ উদ্দেশ্যে ল'ৰাজনে হোটেলৰ বিল পৰিশোধ কৰিবলৈ তললৈ নামি গৈছিল, আৰু সেই মুহূৰ্ততে ওপৰৰ মহলৰ পৰা জঁপিয়াই দিছিল মহিলাগৰাকীয়ে। এতিয়াও আত্মহত্যাৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে, আৰু চাই থাকিব ধৈৰ্য নোহোৱা হ'ল অনুৰাগৰ উপমা হাতত ধৰি ৰুমৰ পৰা তললৈ টানি লৈ আহিল। বন্ধু বান্ধৱীসকল, দ্বিতীয় খণ্ডটি শুনিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।